নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আটা আৰু আলুৰে বনোৱা এটা সোৱাদ লগা টিফিন ব্ৰেকফাষ্ট ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবলৈ আমাক লাগিব 2 বাটি আটা, বইল কৰা আলু 4টা, সৰুকৈ কুটি লোৱা পিঁয়াজ এটা, কুটি লোৱা কেঁচা জলকীয়া আৰু নৰসিংহ পাত, তেল প্ৰয়োজন অনুযায়ী, আদা নহৰু পেষ্ট, নিমখ প্ৰয়োজন অনুযায়ী, হালধি গুড়ি প্ৰয়োজন অনুযায়ী, চাট মছলা এচামুচ, জিৰা গুড়া আধা চামুচ, কালজিৰা আধা চামুচ আৰু পানী প্ৰয়োজন অনুযায়ী লৈছোঁ। প্ৰথমতে পাত্ৰ এটাত আটা 2 বাটি লৈছোঁ। তাত নিমখ এচামুচ দিছোঁ, কালজিৰা এচামুচ দিছোঁ আৰু তেল 2 চামুচ দিছোঁ। এতিয়া আটাখিনি ভালদৰে মিক্স কৰি লৈছোঁ যাতে মুঠি মাৰিলে গোটা যেন হয়। এতিয়া অকণকৈ পানী দি আটাখিনি ভালকৈ মুঠি লৈছোঁ যাতে আটাখিনি ছফ্ট হয়, বেছি টান নহয় আৰু ঢিলাও হ'ব নালাগে। এনেদৰে ভালকৈ মুঠি ল'ব লাগে। ভালদৰে মুঠা হোৱাৰ পিছত আটাখিনি মই ভালদৰে আকৌ ছফ্ট হ'বলৈ 10 মিনিটৰ কাৰণে এখন ঢাকনিৰে ঢাকি থলোঁ। এইখিনি সময়ত মই বইল আলু 4টা ৰুকুনি এখনেৰে ৰুকি ল'ম। ৰুকুনিখনৰ মই ডাঙৰ চাইজটো লৈছোঁ। আপোনালোকে আলুখিনি পিটিকিও ল'ব পাৰিব। এনেদৰে মই আলুখিনি গোটেইকেইটা ৰুকি লৈছোঁ। গোটেইখিনি আলু ৰুকি লোৱা হোৱাৰ পিছত কেৰাহী এটা হাই ফ্লেমত গৰম হ'বলৈ দি তাত তেল অকণমান দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দিছোঁ, কেঁচা জলকীয়া আৰু নৰসিংহ পাতখিনি দিছোঁ, আদা পেষ্টখিনি দিছোঁ, আধা চামুচ জিৰা গুড়ি দিছোঁ, এচামুচ চাট মছলা দিছোঁ, হালধি গুড়ি আধা চামুচ দিছোঁ, নিমখ আধা চামুচ দিছোঁ। এতিয়া এইখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া ৰুকি লোৱা আলুখিনি দি ভালকৈ ভাজি লৈছোঁ যাতে গোটেইখিনি ভালকৈ মিক্স হয়। আলুখিনি ভালদৰে ভজাৰ পিছত এয়া মই নমাই থলোঁ। 10 মিনিট পিছত ঢাকনখন খুলিলোঁ। আটাখিনি ধুনীয়াকৈ ছফ্ট হৈছে। এতিয়া মই আটাখিনিৰ পৰা এটা সৰুকৈ পেৰা বনাই ল'ম। পেৰাটোৰ দুয়োকাষে শুকান আটা সানি লৈছোঁ যাতে বেলতে লাগি নধৰে। পিঠাখন ভালদৰে বনোৱা হোৱাৰ পিছত মই চুৰিৰে ট্ৰায়েংগল শ্বেপ দিবলৈ কাটি ল'ম। পিঠাখনত আলুৰ পেষ্ট অকণ দি দিছোঁ আৰু কাষবিলাকত অকণ পানী দিছোঁ যাতে ধুনীয়াকৈ মই ট্ৰায়েংগল শ্বেপ দিব পাৰোঁ। কাষবিলাক ভালদৰে এনেদৰে হেঁচি দিব লাগে। এয়া মোৰ হৈ গ'ল। এতিয়া মই কাটা চামুচ এখনেৰে কাষবিলাকত ডিজাইন দি দিছোঁ। এয়া মোৰ ট্ৰায়েংগল শ্বেপৰ পিঠাখন হৈ গ'ল। এনেদৰে মই বাকীবিলাক পিঠাও বনাই যাম। গোটেইবোৰ পিঠা বনোৱা হৈ গ'ল। কেৰাহী এটা গেছত হাই ফ্লেমত দি
তেলখিনি দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈছেনে নাই চাবলৈ আটাৰ সৰু বল এটা দি দিছোঁ। বলটো ওপৰলৈ উঠি আহিছে, অৰ্থাৎ তেলখিনি গৰম হৈছে। এতিয়া এখন এখনকৈ মই পিঠাবিলাক তেলত দি যাম। পিঠাখিনি ল' ফ্লেমত ভাজি আছোঁ, তেতিয়াহে খাবলৈ মচমচীয়া হয়। পিঠাখিনি তলফালে ৰঙচুৱা হ'লে মই এখন এখনকৈ ওলটাই দিম। পিঠাবিলাক ধুনীয়াকৈ ৰঙচুৱা হৈছে। এয়া দুয়োফালে সিজিছে। এতিয়া মই পিঠাবিলাক নমাই থৈছোঁ। এনেদৰে মই বাকীবিলাক পিঠাও বনাই যাম। আলু আৰু আটাৰে বনোৱা এনেকুৱা পিঠা খাই খুব সোৱাদ লাগে। আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাব, খুব টেষ্টি হয়। টিফিনত দিব পাৰিব, লগতে ব্ৰেকফাষ্ট হিচাপেও ইউজ কৰিব পাৰি। এনেদৰে পিঠাখিনি মই প্লেট এখনত ধুনীয়াকৈ চচেৰে সজাই পৰিৱেশন কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি বহুত ভাল লাগিছে, তেতিয়াহ'লে এনেদৰে বনাই চাব আৰু লগতে মোৰ ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।